ছাত্ৰ-ছাত্ৰীসকল, আজি মই মাতৃভাষাৰ 12 নম্বৰৰ পাঠ মনোৰম মাজুলী নামৰ পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লৈ পাঠটি উলিয়াই ল'বা। ভ্ৰমণ হৈছে শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। ভ্ৰমণৰ জৰিয়তে কেৱল যে জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় এনে নহয়, বৰং ইয়াৰ লগে লগে আনন্দও পাব পাৰি। মনোৰম মাজুলী পাঠটিৰ জৰিয়তে তোমালোকে মাজুলীৰ বিষয়ে জানিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো সকলোৱে জানা যে পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ হৈছে মাজুলী। মাজুলী আমাৰ অসমত অৱস্থিত। আগতে মাজুলী যোৰহাট জিলাৰ এটা মহকুমা আছিল, কিন্তু বৰ্তমান মাজুলী অসমৰ এখন নৱগঠিত জিলা। 2016 চনৰ 27 জুন তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা 33খন হ'ল। মাজুলী শব্দৰ অৰ্থ হৈছে নদীৰ মাজৰ দ্বীপ বা চাপৰি। দ্বীপ সাধাৰণতে সাগৰৰ মাজত বা সাগৰৰ পাৰত থাকে, কিন্তু মাজুলী হৈছে নদীয়ে সৃষ্টি কৰা দ্বীপ আৰু মাজুলী হৈছে পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে লগতে আৰু এটা কথা জানি ভাল পাবা যে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো আমাৰ অসমতে আছে, সেইটো হৈছে উমানন্দ। পূৰ্বতে মাজুলীৰ মাটিকালি 1250 বৰ্গ কিলোমিটাৰ আছিল, কিন্তু বৰ্তমান গৰাখহনীয়া আৰু মাজুলীক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে। মাজুলীৰ চাৰিসীমালৈ মন কৰিলে মাজুলীৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিমে গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা আছে। মাজুলীৰ বৰ্তমান জনসংখ্যা 1,40,000 আৰু মাজুলীৰ জনগাঁথনি মিশ্ৰিত। ইয়াত বিভিন্ন জনজাতিৰ লোকে বাস কৰে। মিচিং জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা থাকিলেও যথেষ্ট সাধাৰণ শ্ৰেণী, অনুসূচিত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ লগতে কিছুসংখ্যক বঙালী, হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকেও বাস কৰে। তদুপৰি লোকসংস্কৃতিৰ দিশৰ পৰাও মাজুলী অতিকে চহকী। মাজুলী সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰেবৰণীয়া কৰি তুলিছে। অনবৰতে সত্ৰীয়া গীত-মাত, ভাওনা সবাহ, খোলতাল, নাচ-গান, দূৰৰ মিচিং গাঁৱৰ পৰা ভাহি অহা ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জনজীৱন মুখৰিত কৰি ৰাখে। তদুপৰি সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। মৃৎশিল্প, মুখাশিল্প, বাঁহ-বেতৰ শিল্প আদি বিভিন্ন সামগ্ৰীৰ বাবেও মাজুলী জনাজাত। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাজুলীতে প্ৰথম সত্ৰ স্থাপন কৰিছিল। মাজুলীৰ বেলগুৰিত তেখেতে প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। শংকৰদেৱৰ লগতে মাধৱদেৱ, দামোদৰদেৱ আৰু তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলেও মাজুলীত বহুকেইখন সত্ৰ স্থাপন কৰিছিল। কথিত আছে যে বেলগুৰি সত্ৰতে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল আৰু গুৰু দুজনাৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মাজুলীলৈ যোৰহাট আৰু লখিমপুৰ দুয়ো দিশৰ পৰা যাব পৰা যায়। যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকণ্ঠৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয়। নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুমৈমাৰী, অফলামুখ, শালমৰা, ফুলনি আদি পাৰ ঘাটলৈ যাব পৰা যায়।
যাত্ৰীৰ উপৰিও লঘু যান-বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰীসমূহত আছে। অন্যহাতে লখিমপুৰৰ পৰা লুইত আৰু খাবলু নামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ'ব লগা হয়। লখিমপুৰ জিলাৰ বিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামূলকভাৱে সুচল। বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পিছত ধেমাজি ঢকুৱাখানা হৈ সকলো বতৰৰ উপযোগী এটা বিকল্প পথো বৰ্তমান ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, আমি পাঠটোত পাইছোঁ যে ষষ্ঠ শ্ৰেণীৰ 10জনীয়া এটা ছাত্ৰ-ছাত্ৰীৰ দলে তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত গৰমৰ বন্ধত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলী চাবলৈ যাবৰ কাৰণে যোজা চলাইছে। আৰু নিৰ্দিষ্ট দিনত তেওঁলোকে মাজুলীলৈ যোৰহাটৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰিছে। ফেৰীত বহি তেওঁলোকে দেখিলে যে গাড়ী, বাইক, চাইকেল আৰু গৰুম'হ লৈ অজস্ৰ মানুহ ফেৰীত উঠিছে। যিহেতু ফেৰীসমূহত মানুহৰ লগতে যান-বাহন, গৰুম'হ আদি যাব পৰাও ব্যৱস্থা আছে। ব্ৰহ্মপুত্ৰৰ মনোৰম দৃশ্য উপভোগ কৰি কৰি তেওঁলোকে এটা সময়ত কমলাবাৰী ঘাট পালেহি। আৰু কমলাবাৰী ঘাটত নামি তেওঁলোকে প্ৰথমে কমলাবাৰী সত্ৰত উপস্থিত হ'ল। আৰু কমলাবাৰী সত্ৰৰ শিল্পকলা, সাহিত্য, আন আন সত্ৰীয়া সম্পদসমূহ দেখি তেওঁলোক যথেষ্ট আপ্লুত হ'ল। তাৰ পিছত তেওঁলোকে জিৰাই শঁতাই মাজুলীৰ আন কেইখনমান সত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছিল। যিহেতু মাজুলীত পূৰ্বতে প্ৰায় 65খনমান সত্ৰ আছিল, কিন্তু বৰ্তমান মাজুলীত সৰু বৰ 22খনহে সত্ৰ আছে। কাৰণ বানপানী আৰু গৰাখহনীয়াই বছৰি মাজুলীৰ মাটি খহাই নিছে। গৰাখহনীয়াৰ ফলত সত্ৰসমূহো নিশ্চিহ্ন হৈ গৈছে। তেনেকৈয়ে সত্ৰৰ সংখ্যা কমি আহিছে। হ'লেও বৰ্তমান সৰু বৰ 22খন সত্ৰ আছে আৰু মাজুলীৰ প্ৰত্যেকখন সত্ৰৰে কিছুমান সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। আমি সেইখিনি পাঠটিত পাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজি পাঠটিৰ এইখিনি কথাকে জানি থোৱা। আমি পাছৰ ক্লাছত মাজুলীৰ সত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম, পাঠটিৰ অন্যান্য কথাখিনি আলোচনা কৰিম।